বাংলাদেশৰ ২৮খন জিলাত বিয়পি পৰিছে ৰাছেল ভাইপাৰ নামৰ এটা বিষাক্ত সাপ। এই বিষাক্ত সাপটোক বাংলা ভাষাৰে চন্দ্ৰবোৰা আৰু ইংৰাজী ভাষাত ৰাছেল ভাইপাৰ বুলি কোৱা হয়। দেশৰ প্ৰায় ১০৪ প্ৰজাতিৰ সাপৰ মাজত ৩০ প্ৰজাতি বিষাক্ত, যাৰ ভিতৰত ২টা প্ৰজাতি ঘুগৰা, ৫টা প্ৰজাতি কেউটা আৰু ভাইপাৰ প্ৰজাতিৰ ভিতৰত ৰাছেল ভাইপাৰৰ দৰ্শনে সকলোতকৈ বেছি মানুহৰ মৃত্যু হয়। বাংলাদেশত চলিত বছৰত ৰাছেল ভাইপাৰ নামৰ সাপটোৰ দৰ্শনত প্ৰায় ১৫জন লোকে প্ৰাণ হেৰুৱাইছে, যাৰ ভিতৰত বেছিভাগ কৃষক আৰু চৰ অঞ্চলৰ লোক। বিষাক্ত সাপ হিচাপে ৰাছেল ভাইপাৰ বিশ্বৰ ৫ম স্থানত থাকিলেও হিংসা আৰু আক্ৰমণৰ দিশত ১ম স্থানত আছে। ইতিমধ্যে ৰাছেল ভাইপাৰ বিয়পি পৰিছে বাংলাদেশৰ প্ৰায় ২৮খন জিলাত, যাৰ ভিতৰত সকলোতকৈ বেছি মানিকগঞ্জ, ফৰিদপুৰ, শৰীয়তপুৰ সহ পদ্মা, মেঘনাও, যমুনাৰ অৱবাহিকা অঞ্চল। এই অৱস্থাত আক্ৰমণ হোৱা ব্যক্তি বেজালি বা কবিৰাজৰ ওচৰত লৈ নাযায় শীঘ্ৰেই চিকিৎসালয় নিয়াৰ বাবে পৰামৰ্শ দিয়ে বাংলাদেশৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ইন্টাৰনেশ্যনেল ডেস্ক, জাঞ্জু লাইভ।